1 বছর হল। আৰু মাল হব আমাৰ গাঁৱলীয়া বস্তু মালবিলাক ভাল বানাই আছো আমি লাস্টিং বেছি হ'ব একটাত কিমান কিমান কৰি দিয়া আছে 800 আছে 1200 আছে কোনটো কেনেকা লাগে আর কি আচ্ছা এটা 2 পাল্লা আছে 3 পাল্লা আছে এটা কোন আপনি বানাবার দিনত কয়টা পারে বানাবার তো যেনেবা 3টাকেই বানায় আৰু বানাবো আৰু 6টা বানাবো ধীরে ধীরে আমি বড়াই থাকিম এদিনতো এটা বিজনেস সাকসেস কৰিব নোৱাৰিম এই কারণে মানে ধীরে ধীরে করিবা ইচ্ছা আর কি আচ্ছা ধীরে ধীরে হৈ যাব এইবিলাক এদিনতো কোনো মানুহ সাকসেস হ'ব নোৱাৰিব টাইম লাগব অলপ সময়ৰ দৰকাৰ ধৈৰ্য কৰি আছো আৰু আচ্ছা তাহলে রাইজৰ মানুহবিলাকৰ আপোনাৰ দোকানৰ আহিবা কিবা কৰে নেকি আপনি হয় ৰাইজৰ মানুহবিলাক আহিব মাল কাৰ লাগে লৈ যাব আমাৰ গাঁৱৰে মানুহ অলপ আমি কম সম হলেও দি দিম কোনো টেনশন নাই আর কি গাঁৱৰ মানুহ আমাৰ অলপ কম হলে পাব মালটো ভাল পাব আৰু সবাৰে আশীৰ্বাদটো থাকিলে আৰু ধীরে ধীরে হ'ব ডেভেলপ হ'ব আচ্ছা তাইলে বন্ধু বনাই আছে